ৰাধালি শুনচোন মোৰ ৰাধালি ৰাধালি মইতো বহুত বছৰ কথা এটা কম বুলি ক'ব পৰা নাই এনেকুৱানো কি কথা আছিল ইমান দিনৰ পৰা যে মনতে বহি ৰাখিছ আছে বহুত কথাই আছে তই নবুজিবি বুজিম দে ক কি কথা ৰাধালি মই তোক মই তোক নিজৰ কৰি ল'ব বিচাৰোঁ ৰাধালি শুনচোন এই ৰাধালি বিয়া পতা হেঁতেন আজিলৈ কিজানিহে নাতি মোক সেই দেখিলোহেঁতেন কৃষ্ণ 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 ৰাম 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 এইবাৰ ৰূপহীঘৰ ৰাইজে উলহ খেতি কৰিছিল কিন্তু প্ৰাকৃতিক কাৰ্য কোনে ফলাব বানপানী ধুমুহাই আহিলে আনন্দ ওলাকাই ধৰি থকা গাঁওখনলৈ অমানিশা ৰাহুল নয়ন সেয়া তহঁতে ইয়াতে বহি আছ নহয় আচ্ছা তহঁতেতো কালি পঞ্চায়তলৈ গৈছিলি কি ক'লে কথা পাতি কি ক'ব আৰু আগতে কৈ থকা নালাগে দে আমাক আৰু চৰকাৰী সাহায্য নালাগে সেয়া নোহোৱাকৈ আমি খেতি কৰিব পাৰি আগতে মানুহে কি চৰকাৰী সাহায্যৰে খেতি কৰিছিল নেকি নাই তথাপিতো খেতি বেয়া হোৱা নাছিল গতিকে আমিও পাৰিম আমাৰ গোবৰ পচন সাৰ এইবোৰ আছে সেইবোৰক আমি প্ৰয়োগ কৰিম আকৌ তই ঠিকেই কৈছ জানো আমি আমাৰ প্ৰাকৃতিক সাৰ প্ৰয়োগ কৰিম ঠিক আছে তেনেহ'লে আমি সকলোৱে মিলি তাকে কৰিব ৰূপহী গাঁৱৰ ৰাইজে এবাৰ নতুন আগ্ৰহেৰে নতুন প্ৰেৰণাৰে ৰূপহীখন নেচি খেতি কৰিবলৈ আগবাঢ়ি আছে আহকচোন আমি উপভোগ কৰোঁ লগি কান্ধত নাঙালং আহয়া খৰচিনবাক লগি হাতত কিতাপ লং অ দিনে ৰাতি কেংকে খাইছা খেন্থে কৰা খেতি ভাই হাত খেন্থে কৰা খেতি অ পাঞ্জাব দেশৰ উদাহৰণ আমি ল'বা নৰো নেকি আহয়া খেতি কৰবাক লগি কান্ধত নাঙালং আহয়া খৰচিনবাক লগি হাতত কিতাপ লং অম্বিকাগিৰি যে আজি নাই ও গেল 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 দেখান বিদেশীৰ হাতত বিষ্ণুৰ আভাৰ কলজা কাৰো নাই জাঙুৰ খাই পলয়ৰা বুলব শাসনত তিৰি চলিয়া ও আপা আপি একেলগে মিলি জুলি
অঙ্ক যদি নাজনা কি হব ও ভাই হাত কেঙ্কে করবি বাণিজ্য ব্যাপার ভূগোল যদি নাজনা কি হব ও ভাই হাত কেঙ্কে জানবি পৃথিবীর আকার পুথি ফলিয়ান ও ডেকা বুঢ়া একেলগে লবাক লগি জ্ঞান ও লবাক লগি জ্ঞান ধান নাপা